জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতা নিমাতীয়। আজি পেন্নাৰ জন্মদিৱসটো আমাৰ চিনাতলী শাখা সাহিত্য সভাই চিনাতলী হাইস্কুলত উদযাপন কৰিবলৈ আমি লৈছোঁ আৰু ইতিমধ্যে কাৰ্যসূচী আমাৰ চলি আছে আৰু এই কাৰ্যসূচীত আমি হাইস্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু সমগ্ৰ এই অঞ্চলটোৰ ৰাইজক আমি জড়িত কৰি লৈছোঁ আৰু তেখেতসকলৰ বিভিন্ন কাৰ্যসূচী ইয়াত প্ৰদৰ্শন হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য লগতে বক্তৃতাৰ প্ৰদানৰ অনুষ্ঠানো হৈছে আৰু এই অনুষ্ঠানটোৱে মই ভাবিছোঁ যে ভূপেনদাক কিছু পৰিমাণে হ'লেও জনাত সহায় এখন কঠীয়াতলী ইয়াত আছে। ইয়াৰ মানুহৰ সংস্কৃতিবোৰ, ইয়াৰ মানুহৰ খাদ্যবোৰ, ইয়াৰ মানুহৰ মৰম স্নেহ সকলোখিনি